খ্ৰীষ্টান ধৰ্মৰ পৰিৱৰ্তন হৈছে আৰু ইয়াৰ ভিতৰত বহুত ডাঙৰ এটা চক্ৰই কাম কৰি আছে। ইয়াক ইউৰোপৰ যি দেশসমূহ আছে মানে গ্ৰীচ বা ৰোম তেনেকুৱা দেশবিলাকৰ পৰা বহুত পইচা ফাণ্ডিং হয় আৰু মিছনাৰীৰ যোনটো টাৰ্গেট এইটোৱে হ'ল তেখেতসকলৰ ধৰ্মটো ইয়াত বিয়পোৱা। এই সময়ত বি টি চিত এতিয়া যি ধৰণৰ সমস্যা আমি দেখিবলৈ পাইছোঁ, বিশেষ কৰি ধৰ্মক লৈ পেলাই আমাৰ হিন্দু যি মানে সমাজ আছে, বড়োসকলৰ যোনটো বাথৌ হ'লেও যিহেতু হিন্দুৰ লগতে মানে চলে বা হিন্দুকে পালন কৰে, এই ধৰ্মৰ ব্যক্তিসকল বহুত কমি গৈছে আৰু ইয়াৰ এই অঞ্চলৰ আগ্ৰাহী যোনটো ৰূপ এইটো খ্ৰীষ্টান সমাজে লৈছে। মই আগতে কৈ আহি আছোঁ, মানে উত্তৰ অঞ্চলত বহুতখিনি মানুহ, আদিবাসীয়ে হওক বা বড়োসকলে হওক বা কোনোবা অন্য ধৰ্মৰ মানুহে হওক, জাতিৰে মানুহ হওক, সেই মানুহবিলাক সহজৰে খ্ৰীষ্টান ধৰ্মৰ পৰিৱৰ্তন হৈছে আৰু ইয়াৰ ভিতৰত বহুত ডাঙৰ এটা চক্ৰই কাম কৰি আছে। ইয়াক ইউৰোপৰ যি দেশসমূহ আছে মানে গ্ৰীচ বা ৰোম তেনেকুৱা দেশবিলাকৰ পৰা বহুত পইচা ফাণ্ডিং হয় আৰু মিছনাৰীৰ যোনটো টাৰ্গেট এইটোৱে হ'ল তেখেতসকলৰ ধৰ্মটো ইয়াত বিয়পোৱা। গতিকে আমিও এতিয়া যিহেতু মানুহ হিচাপে জন্ম পাইছোঁ, এটা আমি হিন্দু হিচাপে জন্ম পাইছোঁ, এতিয়া আমি এই হিন্দুত্বটো ৰক্ষা কৰা কথাটো আমি ক'ব লাগিব। সেইকাৰণে মই ভাবোঁ, স্পষ্ট কৈছোঁ, আমি কাউৰী বুলি যোনটো আমাৰ ৰাজনৈতিক দল আজি আমি ৰূপ দিয়া নাই, কিন্তু আমাৰ চিন্তাধাৰাটো তেনেধৰণৰে আমি লৈ পেলাই কৰিছোঁ। ইউনিটি আমি যিহেতু হৈ আহিছোঁ, অসমৰ মুখ্যমন্ত্ৰীৰ বাদে এতিয়া বিটিআৰক আৰু কোনোবা বচাব পাৰিব বুলি দ্বিতীয় মানুহ মই দেখা নাই।